আজি বনাবলৈ লৈছোঁ সাবুদানা বৰা। তাৰ কাৰণে সাগুখিনি প্ৰথমে মই ধুই ল'ম। হাতেৰে ভালদৰে মোহাৰি বগা পানীখিনি পেলাই দিম। এনেদৰে মই দুবাৰ ধুই লৈছোঁ। এতিয়া সাগুখিনিৰ ওপৰত মই 1 ইঞ্চিমান পানী দিম আৰু 3 বা 4 ঘণ্টাৰ কাৰণে এনেদৰে ঢাকি থৈ দিম যাতে সাগুখিনি ধুনীয়াকৈ ফুলি যায়। এতিয়া কেৰাহীত মই বাদাম লৈছোঁ। বাদাম 3 চামুচমান লৈছোঁ। শুকান কেৰাহীত লৈ এনেদৰে ভাজি ল'ম। বাদামখিনি ঠাণ্ডা হ'বলৈ দিম আৰু মিক্সিত অলপ গুড়া কৰি ল'ম। বেছিকৈ নহয়, জাষ্ট অলপ গুড়া কৰিলেই হ'ল। 3 ঘণ্টাৰ পিছত চাওক সাগুখিনি আমাৰ ৰেডি হৈ গ'ল। এতিয়া মই বইল কৰা আলু ল'ম। আলু এটা মই বইল কৰি লৈছোঁ। আলুটো এনেদৰে সানি ল'ম। মিহিকৈ সানি ল'ব। এতিয়া সাগুখিনি দিছোঁ। গুড়ি কৰি লোৱা বাদামখিনি দিছোঁ। ৰুকি লোৱা আদা দিছোঁ। জলকীয়া, মান ধনিয়া পাত, নিমখ দিছোঁ। মই হালধি দিয়া নাই। আপোনালোকক যদি ৰং লাগে আপোনালোকে হালধি দি ল'ব পাৰে। আৰু মিশ্ৰণখিনি ভালদৰে সানি ল'ব যাতে ইটোৰ গাত সিটো ভালদৰে লাগি যায়। এয়া চাওক। এতিয়া হাতত অলপ ৰিফাইন তেল সানি লৈ পেলাই এনেদৰে বৰা বনাব। গোল কৰি এনেদৰে হাতেৰে দবাই দিব আৰু কেৰা আঙুলিৰ সহায়ত এনেকৈ মাজতে মেদু বৰাৰ দৰে এটা ফুটা উলিয়াই দিব পাৰে। আপোনাৰ ইচ্ছা, আপুনি কোনটো শ্বেপত ৰাখিব বিচাৰে। মই মেদু বৰাৰ দৰে ৰাখিছোঁ। কেৰা আঙুলিটো দি এটা ফুটা উলিয়াই দিছোঁ মাজতে। ইয়াত পানীৰ কোনো প্ৰয়োজন নাই। বইল আলুটোৰ কাৰণে পানী নিদিয়াকৈ আমাৰ হৈ যায়। এয়া চাওক, দেখিবলৈ কি ধুনীয়া হয়। কেৰাহীত তেল গৰম কৰিছোঁ। এতিয়া এটা এটাকৈ বৰাখিনি দি যাম আৰু চাব গেছ যাতে চিমত ৰাখে। চিমত নাৰাখিলে বৰাখিনি ফাটি যাব পাৰে। সেইকাৰণে গেছটো চিমতে ৰাখিব আৰু পটককৈ লুটিয়াই নিদিব। 3-4 মিনিটমানৰ পিছত লুটিয়াই দিব। এয়া চাওক, এয়া ৰেডি হৈ গ'ল আমাৰ বৰা। টমেটো চচ আৰু চাটনিৰ লগত পৰিৱেশন কৰিছোঁ, বাদামৰ চাটনি। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থাকিল সকলোলৈকে। ধন্যবাদ।